প্ৰব্লেম আছে, ক'ৰবাত মাৰ্কেটিঙৰ প্ৰব্লেম আছে। এইবিলাক প্ৰব্লেমবিলাক আমি মানে ধৰক আউটপুটবিলাক লৈ আমি তাৰমানে আজি ইয়াতে সকলোৱে আলোচনা কৰিম। এটা মঞ্চ আৰু আলোচনাৰ মঞ্চ, এই মঞ্চটোত আমি আলোচনাৰ এটা আমি সাৰমৰ্ম উলিয়াই ল'ম। সাৰমৰ্ম উলিয়াই লৈ আমি অনাৰেবল চিফ ছাৰক আমি অৱগত কৰিম যে আমাৰ তেখেতৰ এটা সপোন আছে এগ্ৰিকালচাৰ বিষয়ে, তেওঁলোকে কেনেকৈ আমি মানে ধৰক কি দিশত আগবাঢ়িম আৰু বিটিআৰত তেওঁ কিবা এটা ডেভেলপমেণ্ট বিচাৰিছে এগ্ৰিকালচাৰ থ্ৰুদি। সেইকাৰণে আমি এটা ব্ৰেইন ষ্টৰ্মিং ছেশ্যন ৰাখিছোঁ ইয়াতে। ব্ৰেইন ষ্টৰ্মিং মানে কি, আমাৰ মাজত আমি চিন্তা চৰ্চা এটা কৰিম। সেই চিন্তা চৰ্চাটো আমি তাৰমানে এটা ফাইণ্ডিংছ হিচাপে ছাৰক আমি এইটো অৱগত কৰিম। তাৰমানে ধৰক কেইটামান আমাৰ প্ৰব্লেম আছে, ধৰক লেণ্ড হোল্ডিঙৰ প্ৰব্লেম আছে বা আমাৰ টেকনিকেল প্ৰব্লেম আছে। সেইবিলাক ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে আমি তাৰমানে ছাৰক কেইটামান বস্তু অৱগত কৰিম আৰু ছাৰে এইটো তেওঁৰ সপোন, এই সপোন বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমি আজি ইয়াতে গঠাইছোঁ। আৰু এটা কথা, তাৰমানে আমি কেৱল আমাৰ মাজত আলোচনাটো সীমাবদ্ধ ৰাখিব বিচৰা নাই আমি। সেইকাৰণে আমি সদূৰ গোটেই ওদালগুৰিৰ পৰা আমি আপটো মানে গোসাইগাঁৱৰ গোটেইখিনি মানে ধৰক মানে আমাৰ যিখিনি এমপ্লয়ী আছে, বিশেষকৈ ADO আৰু AE আৰু SDO, এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু DO সকলক লৈ আমি এটা মানে ধৰক ব্ৰেইন ষ্টৰ্মিং ছেশ্যন, তেওঁলোকে কি কয় ডেভেলপমেণ্ট সম্পৰ্কে, তেওঁলোকে কি কয়, তেওঁলোকৰ আশাটো কি আছে, এইবিলাকৰ কাৰণে আজি আমি ইয়াতে গঠাইছোঁ। আৰু ইয়াৰ পৰা আমি তাৰমানে কিবা এটা আউটকাম পাম নিশ্চয়। আৰু ছাৰে এই প্ৰব্লেমবিলাক ছল্ভ কৰাৰ কাৰণে নিশ্চয় আগবাঢ়ি আহিব। এই বিষয়ে আমি আজি ইয়াতে গঠাইছোঁ। মেইনলি সেইটোৱে আমাৰ অবজেক্টিভটো। আৰু আজি আমাৰ এইটো এতিয়া ব্ৰেইন ষ্টৰ্মিং ছেশ্যনত আমি বিভিন্ন ধৰণৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰি আছোঁ। অলপ সময়ৰ পিছত আমি ADO AE লগত আমি ইণ্টাৰেকশ্যন কৰিম। তেওঁলোকে কি কয়, তেওঁলোকৰতো বহুত প্ৰব্লেম আছে, ধৰক ফিল্ড লেভেলত বহুত প্ৰব্লেম আছে। এইবিলাক আলোচনা কৰিবৰ কাৰণে আমি আজি ইয়াতে গঠিছোঁ। মেইনলি এইটোৱে মেইন উদ্দেশ্য। তো মই আশা কৰোঁ তাৰমানে ইয়াৰ পৰা আমাৰ BTR বহুত এটা ডেভেলপমেণ্ট হ'ব বুলি মোৰ এটা ধাৰণা বা হ'ব বুলি মই আশা কৰিছোঁ। আৰু অনাৰেবল চিফ ছাৰ অলপ ব্যস্ত আছে, তেখেত মানে ব্যস্ততাৰ মাজতো মোৰ লগত যোগাযোগ হৈ আছে। অলপ পিছত তেখেত আহিব, আহি আমি কি আলোচনা কৰিলোঁ সেইবিলাক ছাৰক আমি অৱগত কৰিম। আৰু আমি ব্ৰেইন ষ্টৰ্মিং ছেশ্যনত ধৰক আমি গোটেই ডিষ্ট্ৰিক্টৰ মানে পৰা আমি এটা ফিডবেক ল'লোঁ। তাৰমানে যে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ হেৰিবিলাক বেলেগ বেলেগ আমাৰ প্ৰব্লেমবিলাক, ক'ৰবাত ইৰিগেশ্যনৰ প্ৰব্লেম আছে, ক'ৰবাত মাৰ্কেটিঙৰ প্ৰব্লেম আছে। এইবিলাক প্ৰব্লেমবিলাক আমি মানে ধৰক আউটপুটবিলাক লৈ আমি তাৰমানে আজি ইয়াতে সকলোৱে আলোচনা কৰিম। এটা মঞ্চ আৰু আলোচনাৰ মঞ্চ, এই মঞ্চটোত আমি আলোচনাৰ এটা আমি সাৰমৰ্ম উলিয়াই ল'ম। সাৰমৰ্ম উলিয়াই লৈ আমি অনাৰেবল চিফ ছাৰক আমি অৱগত কৰিম যে আমাৰ এই ডিপাৰ্টমেণ্টত এইবিলাক প্ৰব্লেম চলি আছে। ইয়াৰ উপৰিও আমাৰ বহুত প্ৰব্লেম আছে। ধৰক আমি যিমানখিনি আমাৰ ধৰক এমপ্লয়ী থাকিব লাগে, ধৰক AE আমাৰ 355জন AE থাকিব লাগে, কিন্তু এতিয়ালৈ প্ৰায় 250জন আমাৰ AE আছে। গতিকে 105জন AE আমাৰ এতিয়াও খালী হৈ আছে। আৰু ADO ধৰক ADO আমাৰ 48জন ADO, তাৰে 28জন ADOহে আমাৰ বৰ্তমান আছে। গতিকে 20জন ADO আমাৰ মানে ধৰক খালী হৈ আছে। এইবিলাক কিবা কৰিব পাৰি নেকি, তাৰমানে বা আমাৰ যিখিনি আমি ধৰক ডেভেলপমেণ্ট সেইটো আমি ত্বৰান্বিত কৰিব পাৰোঁ নেকি, অলপ স্পীডত মানে আমি কামটো কৰিব পাৰোঁ নেকি, সেইবিলাক কথা আমি আজি পাতি আছোঁ। কনষ্ট্ৰাকটিভ কথা তাৰমানে। গতিকে এইটোৱে আৰু মেইনলি এইখিনিয়ে আমাৰ गोजोनथाव खौरां। क'क्राझार सहरनि जेडि र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेबक समाजजों गनायथि होजानाय आइएफआ BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदा। लोगोसे 2024-25 मायथाइनि मुं थिसननाया सोलिगासिनो दं आरो फैगौ जोबथा जुन दानसिम मुं थिसननाया सोलिबाय थागोन। 12 एबा HS नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरी एबा गांजेमा बाजारजों नांजाबनाय आइएफआ BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जाबाय मेडिकेल लेबरेटरी टेक्न'ल'जि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोल'जि टेक्निशियान। बेफोर कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS जों गनायथि होजानाय डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं।
जुदि नोंथांमोना बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला आइ-आफा BM इन्स्टिटिउट अफ पेरामेडिक्सनि 9395899391 एबा 9821663110 मबाइल नम्बराव थोंजों सुलाद लाहरनो हागोन।